লগত নাথাকিবলৈ কৈছিলে নহয় তোৰ দেউতাই তইচোন মোৰ লগতহে থাক দেউতাই ক'লে হ'বনে মই জানো তোক এৰি থাকিব পাৰিম বা তই মোক এৰি থাকিব পাৰিবি সেইটো হয় বাৰু এতিয়া বুজিলোঁ মই মানে তোৰ লগত থাকিলে তই বেয়া পাৱ হ'ব দে আজিৰ পৰা মই তোৰ লগত নাথাকোঁ সেইটো কথা নহয় মোৰ ভয় লাগে যদি তোৰ দেউতাই গম পায় তোক এই লগত নাথাকিবলৈ কৈছিলোঁ নহয় এবাৰ ক'লে বুজি নাপাওঁ নেকি ইয়াৰ পাছত যদি এইক লগ কৰা দেখোঁ তেন্তে তোৰ মাৰক আপত্তি দিম ব'ল মাজনী ক'ত গৈছিলি ইমান দেৰি হ'ল যে জ্যোতিষ্ণাৰ লগত ফুৰিবলৈ গৈছিলোঁ মা জ্যোতিষ্ণা মোৰ লগত থাকিলে দেউতাকে কিয় বেয়া পায় তই যে উৎপাত কৰি থাক সেইকাৰণে তোক বেয়া পায় আকৌ মিছা কথা মোৰ শপত তুমি আজি সঁচা কথাটো ক'বই লাগে শুনিব বিচাৰিছ ন শুন তেনেহ'লে সঁচা কথাটো আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত যেতিয়া জ্যোতিষ্ণাৰ দেউতাক আৰু মই বিয়াৰ পাছত সন্তান হ'লে কি নাম ৰাখিম কি ছোৱালী হ'লে জ্যোতিষ্ণা ল'ৰা হ'লে জ্যোতিষ্ময় ঠিক আছে হয় নেকি তাৰ কাৰণে আমি বিবাহ পাশত আবদ্ধ হ'ব লাগিব যিটো আমাৰ কাৰণে সম্ভৱেই নহয় কি তুমি মোৰ লগত নাটক কৰি আছিলা আজিৰ পৰা তোমাৰ আৰু মোৰ কথা পতা বন্ধ শুনাচোন মই তোমাৰ লগত ধেমালিহে কৰিছিলোঁ কিন্তু তেওঁ সেইটো ধেমালি বুলি নাভাবিলে আৰু কেইদিনমানৰ পিছত তেওঁ বিয়াও পাতিলে মোকো তোৰ দেউতালৈ বিয়া দিলে তোৰ জন্ম 2 মাহৰ পিছত দেউতাৰে ঢুকালে ইফালে জ্যোতিষ্ণাৰ মাক দেউতাকৰো এৰাৰি হ'ল আজিৰ পৰা তই তাইৰ লগত নাথাকিবি ঠিক আছে মা কি হ'ল মনে মনে বহি আছ যে মায়ে মোক তোৰ লগত নাথাকিবলৈ কৈছে হ'ব দে মোকো দেউতাই তোৰ লগত নাথাকিবলৈ কৈছে তয়ো যা ময়ো যাওঁ নহ'লে তোৰ দেউতাই দেখিব যা তেনেহ'লে হেল্ল' মই গৈ আছোঁ তই ৰৈ থাক হ'ব দে মই গৈছোঁ চৰি ইটছ অ'কে এই ছোৱালীজনী মই ক'ৰবাত দেখিছোঁ যেন লাগিছে ল'ৰাজনক দেখাৰ পিছৰ পৰা মোৰ হাৰ্ট বিট ইমান বাঢ়িব ধৰিছে কিয় এনে যেন অনুভৱ হৈছে ল'ৰাজন মোৰ অতীতৰে চিনাকি
ঠিক আছে, আমি দুয়ো লগ হৈছোঁ যেতিয়া আমাৰ মুখ্য উদ্দেশ্য হৈছে মা দেউতাক লগ কৰোৱা। ঠিকেই কৈছ তই। এই কেইদিনতে গাঁৱৰ ঘৰলৈ গৈ মা দেউতাৰ মাজত থকা এই খংবোৰ মৰমলৈ পৰিৱৰ্তন কৰোঁগৈ। দেউতা, দেউতা। মাজনী পালিহি? অঁ দেউতা, মানে মই অকলে অহা নাই, মোৰ লগত আৰু এজনো আহিছে। কোন মাজনী? বাবু, বাবু, এয়া মোৰ দেউতা। দেউতা, এ বাবু। তুমি থিয় হৈছা যে ইয়াত বহা আকৌ। অঁ হ'ব দিয়ক। দেউতা আপোনাক কথা এটা ক'বলগীয়া আছিলে। কোৱা। মানে দেউতা, আমি ইটোৱে সিটোক ভাল পাওঁ আৰু মই বিচাৰোঁ এই ঘৰে সিঘৰৰ লগত কথা পাতিলে ভাল হ'ব, যদিহে মানে আপোনাৰ একো আপত্তি নাই। ভাল পোৱাটো বেয়া কথা নহয়, কিন্তু ইয়াত বিশ্বাসৰ বহুত প্ৰয়োজন আৰু মাজনীৰ সুখ মানে মোৰ সুখ। ঠিক আছে, কাইলৈ তোমাৰ মা দেউতাক লৈ আহিবা। অ' মা। পোনপোনা তই আহিলি, কিমান দিনৰ মূৰত যে তোৰ মুখখন দেখিছোঁ। মা, তোৰ লগত ডাঙৰ কথা এটা আছে, প্ৰথমে তই বহচোন। কি ডাঙৰ কথানো, তই আগতে মুখ হাতকেইটা ধুই লচোন। ৰচোন, প্ৰথমতে মোক কথাটো শুনি ল। মানে মই ছোৱালীজনী ভাল পাওঁ আৰু তাইও মোক ভাল পায়, সেইকাৰণে দেউতাই কাইলৈ মাতিছে, তই যাব লাগিব। তই এতিয়া বুজি পোৱা হ'লি, যি চিন্তা কৰিছ ভালৰ কাৰণে কৈছ, মই যাম দে। ঠিক আছে, বৰ ভোক লাগিছে, ভাত খাবলৈ দিবি। দেউতা, অ' দেউতা, এওঁলোক আহি পালেহি। সিহঁতৰ সুখে আমাৰ সুখ,